फ्रेंड्स वेलकम टू माय चैनल टिंकू चुटिया। आज माने एतिया डिब्रुगढ़ आसुही এখন চাওক ডিব্ৰুগড় এই পল্টন বজাৰ অলপ এনেই ওলাই আহিছোঁ। বলক অলপ ফুৰি আহোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ ভিডিঅ'টোলৈ আপোনালোকক সোমাই অহাৰ কাৰণে অশেষ ধন্যবাদ জনালোঁ। বলক ভিডিঅ'টো আগুৱাই নিওঁ। এয়া মোৰ লগত আছে সিদ্ধাৰ্থ চাংমাই। আমাৰ দুইটাই আহিছোঁ মানে যোৰহাটত। এতিয়া মানে বেলিটো ডুবিব হৈছে যে পুৰা ধুনীয়া লাগিছে মানে ভিউ চাওক। বৰ ধুনীয়া এডোখৰ ঠাইলৈ গৈ আছোঁ। বলক আমি ইয়ালৈ অহা মানে এনেই ফুৰিবলৈ বুলি অহা নাই, এটা বিশেষ কাৰণ আছে। মানে আমাৰ 8 তাৰিখে আমাৰ দুইটা ইণ্টাৰভিউ আছে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ যোৰহাটত আছে, যোৰহাট মৰিয়নিত। তালৈ বুলি আহিছোঁ। কাইলৈ মৰ্ণিং আমি ইয়াত মানে আমি দাদা ৰুমত থাকিম। তাৰপৰা মৰ্ণিং কাইলৈ যাম যোৰহাট। এতিয়া ব্ৰহ্মপুত্ৰ কাষে অলপ ফুৰি আছোঁ। কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব নেপাহৰিব। বলক আমি ভিডিঅ'টো আগুৱাই গৈ থাকোঁ। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া পালোহি এই ব্ৰহ্মপুত্ৰ কাষত। কেনেকুৱা লাগিছে ভিউটো চাওক। হেল্ল' ফ্ৰেণ্ডছ, ক'ত আছোঁহি চাওক, এইফালে চাওক। ভাই ইমান ধুনীয়া ভিউ, আপোনালোকক কি ক'ম আৰু। আহিব কেতিয়াবা ডিব্ৰুগড়লৈ আহিলে এইফালে ব্ৰহ্মপুত্ৰ কাষলৈ। বিশেষকৈ মানে এইডোখৰ জেগাত অলপ গধূলি টাইমত টাইম পাছ কৰিবলৈ ভাল। আৰু বেলিটো ডুবিব হ'ল, মানে বহুত ধুনীয়া লাগিছে জেগাডোখৰত থাকি। ৰিয়েলি যাবলৈ মন কৰা নাই, তেতিয়াও যাবই লাগিব। ক'তনো ইয়াত থাকিলে হ'ব। ইয়াত হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ লগত এনেই অলপ মানে টাইম কটাওঁ বুলি আহিলোঁ। আৰু এনেই এইফালে আহিছোঁ যদি ভিডিঅ' এটা কৰোঁ বুলি অলপ আহিলোঁ মানে এইফালে। আৰু এতিয়া যাওঁগৈ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিলৈ দিলোঁ।